ব্লগ নমস্কাৰ বন্ধুসকল, মই এটা ভিডিঅ'লৈ কলকে স্বাগতম জনাইছোঁ। মানে বন্ধুসকল, মই আজি আহিছোঁ এই লগৰ এজনৰ কভাৰ ভিডিঅ' বনাইছে। মানে তাই আজি ৰাতিপুৱা ফোন কৰিলে আজি কভাৰ ভিডিঅ' এটা বনাম বুলি। তাৰপিছত মই সেই লগতে আহি গ'লোঁ আৰু তাৰপিছত এতিয়া মই ব্লগ বনাই আছোঁ আৰু এইফালে তেওঁলোকে প্ৰেক্টিচ কৰি আছে ভালকৈ ঘৰত, মানে শিকি নাহিলে বোলে, আৰু এইফালে প্ৰেক্টিচ কৰি আছে মানে, আৰু মই এনেকৈ ভিডিঅ' বনাই আছোঁ আৰু মানে চাওঁ। এইফালে পানী, আৰু আজি বতৰটো বহুত ধুনীয়া কৰিছে, না ৰ'দ না বৰষুণ, আজি মানে পূৰা মজা আছে মানে বতৰটো। ক'লে চাওক, আজি মানে বতৰটো বহুত বঢ়িয়া লাগিছে মানে। তেতিয়াহ'লে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেকুৱা লাগিছে? বঢ়িয়া। ভাল লাগিছে। আৰু এইফালে আমাৰ বাইদেৱে চেলফি লোৱাত ব্যস্ত হৈ আছে। মোক ভাইটিজনে ফটো এখন মাৰি দিম বুলি কৈ আছিলে। মই ক'লোঁ ঠিক আছে মাৰি দিয়া। তাৰপিছত সি কেনেকৈ ফটো মাৰিলে জানেনে? চাই ল'ব ইয়াৰ। এনেকৈ মাৰি দিলে মোক ফটো। এবাৰ সেই লোকেশ্যনটো চেঞ্জ কৰা হ'ল, আৰু এবাৰ সেই ৰাস্তাটো লোৱা হ'ব। এইফালৰ পৰা খোজকাঢ়ি যাব, আৰু মই এইফালৰ পৰা এতিয়া ল'ব লাগিব শ্বৰ্টটো। এই ছাইডৰ ফালৰ পৰাতো মই শ্বৰ্টটো লৈ ল'লোঁ, কিন্তু আৰু তাক ক'লোঁ যে এই ফোনটোৰ পৰা এটা লৈ ল, তাই ফোনটোৰ পৰা শ্বৰ্টটো লৈ লৈছে। আৰু এইফালে আমাৰ হিৰোজন এইফালে থিয় হৈ আছে। জিম্বাই, আজি কেনেকুৱা লাগিলে ভিডিঅ'? আজি একদম মজা, কিন্তু ভোক লাগি আছে। আজি খোৱা বোৱা একো নানিলো যে, এতিয়া ঘৰত গৈ মেলি খাব লাগিব আৰু। এনেকেই হ'ল আৰু অলপ ভালে লাগিল ন? শুকান আৰু ভালে লাগিলে আজি খৰকে বতৰ আধা বেলা হেৰি হ'ল যে, ৰ'দটো ওলালে। প্লানিং নাছিলে। আজিলৈ ইমানেই ন? আজিলৈ আপোনালোকক লগ পাইছোঁ অহা কাইলৈ নেক্সট এটা ব্লগলৈ। আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। স্বাগতম কি আছে? এণ্টাৰটেইনমেণ্ট ন? একদম কোট চট পিন্ধি মেলি একদম অফিচাৰ হৈ মেলি আজি বনালোঁ। ভাল লাগিছে একদম। কেনেকুৱা লাগিছে মানে? মজা লাগিছে মানে। হেৰি এই উকিলবিলাকে যে পিন্ধি থাকে, উকিলবিলাকে যে কৰ্টত ভাল লাগিছে। মন্ত্ৰী ফিলিং লাগিছে দেই মোৰ নিজকে বোলে মন্ত্ৰী ফিল লাগিছে বোলে।
টাটা বাই বাই এটা দি থৈ যোৱা ভালে বাই বাই দিছে আমাক বাই বাই বিতলে সুনিতা বাই 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 গুড নাইট সেম টু ইউ Have a sweet dream. see you tomorrow in the next কাইলৈ vlog আৰু লগ পাম আৰু যদি ফটোটো ঠিক থাকে তাহলে আমি যাব লৈছো আৰু এইফালে ঠিক আছে গৈ থাকো দে তো বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক চাইক কৰি দিব আৰু যদি নতুনকৈ চেনেললৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু তো আমি আজি এতিয়া ঘৰ যাব লৈছোঁ বহুত দেৰি হৈ গ'ল আৰু অলপ দেৰিকৈ আন্ধাৰ হৈ যাব তো সেইবাবে আন্ধাৰ নোহোৱাৰ আগতে ঘৰলৈ যাওঁ আৰু তো আজিলৈ ইমানেই আছিলে বাই বাই